দেন এই ভিডিঅ'টোত মই ক্লাছ 9ৰ গণিতৰ অনুশীলনী 4.3ৰ 2 নম্বৰৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'টোত মই 1 নম্বৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াইছোঁ, যদি তোমালোকে চোৱা নাই চাব পাৰিবা। তে এই ভিডিঅ'টোত মই 2 নম্বৰৰ পৰা একেবাৰে শেষৰলৈকে আটাইকেইটা প্ৰশ্নৰে সমাধান আগবঢ়াম। তো অহা তেতিয়াহ'লে আমি প্ৰথমতে 2 নম্বৰটো ষ্টাৰ্ট কৰোঁ। এতিয়া 2 নম্বৰটো দিছে 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। এনেধৰণৰ কিমান ৰেখা আছে আৰু কিয়? এতিয়া আমি প্ৰথমতে লিখি ল'লোঁ, দিয়া আছে বিন্দুটো 2,14। এতিয়া তোমালোকে ইয়াত গম পাবা যে এই বিন্দুটোৰ এইটো হৈছে এক্সৰ মান, এইটো হৈছে ৱাইৰ মান। তো এক্সৰ মানটো 2 ধৰিব পাৰোঁ, ৱাইৰ মানটো আমি 14 ধৰিব পাৰোঁ। এতিয়া আমাক কৈছে যে 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। তো তোমালোকক কৈছিলোঁ যে এনেকুৱা যিকোনো বিন্দুৰ মাজেৰে 0,7 বা এনেকুৱা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আমি টানিব পাৰোঁ, কিন্তু আমাৰ পৰা দুডাল ৰেখাৰ সমীকৰণহে বিচাৰিছে। এতিয়া আমি লিখি ল'লোঁ, এটাকে সমীকৰণ দুটা হ'ব। যদি এক্স ধৰোঁ, এইটো যদি ৱাই ধৰোঁ, আমি লিখি দিব পাৰোঁ এক্স প্লাছ ৱাই কিমান হ'ব 2 আৰু 14 যোগ কৰিলে কিমান হ'ব 16। এইটো এটা আমাৰ সমীকৰণ হৈ গ'ল। আৰু এটা আমি কি লিখিব পাৰোঁ, তো ইয়াত এক্সৰ মানটো যদি 2 হয়, ৱাই পাবলৈ হ'লে অৰ্থাৎ 14 পাবলৈ হ'লে 2ৰ লগত কি পূৰণ কৰিব লাগিব, 7 পূৰণ কৰিব লাগিব। এইখিনিতে তোমালোকে মনত ৰাখিব যে এনেকুৱা ধৰণৰ সমীকৰণত লেফ্ট হেণ্ড ছাইড ইজুকেল ৰাইট হেণ্ড ছাইড উভয় পক্ষ সমান হ'ব লাগিব। তো আমি এইটো কি লিখিব পাৰোঁ, y ইজুকেল 7x। এতিয়া y মানে কিমান আছিলে 14, 7x মানে কিমান আছিলে 2, গতিকে 7 দুগুণ 14 বোথ ছাইডত আমাৰ ইকুৱেল হৈ গ'ল। তো এনেকুৱা ধৰণে আমি দুটা সমীকৰণ বনাব পাৰোঁ। ইচ্ছা কৰিলে এনেকুৱা অসংখ্য সমীকৰণ বনাব পাৰোঁ আমি, যিহেতু এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰি। কিন্তু ইয়াত আমাৰ পৰা দুটা বিচাৰিছে, গতিকে দুটা সমীকৰণ আমি বনাই দেখালোঁ। নেক্সট ইয়াৰ পিছফালে কৈছে যে এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়। মই অলপ আগতে ক'লোৱে যে এনেধৰণৰ অসংখ্য ৰেখা থাকিব, কাৰণ এটা বিন্দুৰ মাজেদি ৰেখা অংকন কৰিব পাৰি। গতিকে আমি লিখি দিম, তো আমি কি বুলি লিখি দিলোঁ, এনেকুৱা ধৰণৰ অসংখ্য ৰেখা আছে কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি। তো এনেকুৱা ধৰণে লিখিলে হ'ব। এইটো হৈছে কুৱেশ্যন নাম্বাৰ 2ৰ সমাধান। এবাৰ কুৱেশ্যন নাম্বাৰ 3 1 নম্বৰটোত দিছে, যদি 3,4 বিন্দুটো 3y ইজুকেল ax প্লাছ 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে, তেনেহ'লে এৰ মান উলিওৱা। তো ইয়াৰ পৰা আমি এৰ মানটো নিৰ্ণয় কৰিব লাগে। তো ইয়াত আমাক কি ক'ব বিচাৰিছে যে 3,4 বিন্দুটো এই সমীকৰণটোৰ লেখডালৰ ওপৰত আছে। তাৰমানে আমি যদি এনেদৰে লেখ এডাল অংকন কৰোঁ, তেতিয়াহ'লে ইয়াৰ যিটো বিন্দু দিছে 3,4 সেই বিন্দুটো এই লেখডালত থাকিব। তো এক্সৰ মানটো এইফালে আহিব ধৰা 3 আৰু এইফালে যাব কিমান 4, ইয়াত বহিব বিন্দুটো। তো তাৰমানে আমি কি বুজিলোঁ যে এক্সৰ ভেলুটো হ'ব 3 আৰু ৱাই ভেলুটো হ'ব 4। এতিয়া আমি ইয়াত প্ৰথমতে লিখি ল'ম, যিহেতু 3,4 বিন্দুটো 3y ইজুকেল ax প্লাছ 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে, এতেকে x ইজুকেল 3 y ইজুকেল 4 বহুৱাই পাওঁ। আমি ক'ত বহুৱাই দিম, x আৰু y ৰ মানটো এই সমীকৰণটোত বহাই দিম, অৰ্থাৎ xৰ জেগাত আমি লিখি দিম 3 আৰু y জেগাত কি লিখি দিম 4। তো এতিয়া আমি y জেগাত কি বহাই দিলোঁ 4 আৰু xৰ জেগাত কি বহাই দিলোঁ 3। এতিয়া 3 4 গুণ এইটো 12 হৈ যাব, আৰু a ৰ লগত 3 পূৰণ কৰিলে কি হ'ব, এইটো 28 হ'ব। তো আমি কিমান পালোঁ 12 ইজুকেল 28 প্লাছ কি হ'ব 7। এতিয়া প্লাছ 7টো আমি এইফালে লৈ আনিম। তো প্লাছ 7টো যদি ৰাইট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইডলৈ আনো, তেতিয়াহ'লে মাইনাছ বহি যাব, 12টো আছেই। তো 12 - 7 ইজুকেল 28। এতিয়া 12ৰ পৰা যদি 7 মাইনাছ কৰোঁ, কিমান পাম আমি পালোঁ 5 ইজুকেল 3। কিন্তু ইয়াত আমাক এৰ মানটো বিচাৰিছে, গতিকে ইয়াৰ লগত 3টো পূৰণ হৈছে, 3টো আমি এফালে লৈ আনিম, হৰণ হৈ যাব। তো আহি পেলাই 5ৰ তলত বহিব। তো আমি কিমান পালোঁ 5/3 ইজুকেল a। বা আমি এনেকৈও লিখিব পাৰোঁ, উল্টাই দিলোঁ ইয়াত a ইজুকেল 5/3। তো আমাক ইয়াত এৰ মানটো বিচাৰিছিলে, আমি এৰ মানটো পাই গ'লোঁ। তো এইটো হৈছে ইয়াৰ কি সমাধান। এবাৰ 3 নম্বৰ 2টোত দিছে, এনেকৈ 3 নম্বৰ মুঠতে 7টা প্ৰশ্ন দিছে। আমি 2 নম্বৰটো সমাধান কৰিম এতিয়া। তো ইয়াত দিছে, যদি p,4 বিন্দুটো 4x প্লাছ y ইজুকেল 16 লেখডালৰ ওপৰত থাকে, তেন্তে pৰ মান উলিওৱা। তো এই প্ৰশ্নটোৰ লগত এইটো একেই। ইয়াতো আগৰ নিচিনাকৈ x মানে হ'ব p আৰু y মানে হ'ব 4। তো আমি xৰ জেগাত p বহাই দিম, y জেগাত 4 বহাই দিম। তো ইয়াতো আমি আগৰ নিচিনাকৈ লিখি ল'লোঁ, যিহেতু p4 বিন্দুটো 4x প্লাছ y ইজুকেল 16 লেখডালৰ ওপৰত আছে, এতেকে x ইজুকেল p y ইজুকেল 4 সমীকৰণটোত বহুৱাই পাওঁ। তো ইয়াত আমি xৰ জেগাত কি বহাই দিলোঁ p, y জেগাত বহাই দিলোঁ 4। এতিয়া 4ৰ লগত p ইনটু কৰিলে কি হ'ব 4p, আৰু এইপিনে প্লাছ 4 ইজুকেল 16। তো এতিয়া আমি কি পাই গ'লোঁ 4p প্লাছ 4 ইজুকেল 16। এতিয়া প্লাছ 4টো আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ আনিম, এইটো -4 হৈ যাব। তো আমি কি পাই গ'লোঁ 4p ইজুকেল 16 - 4।
এতিয়া 16 পৰা 4 বিয়োগ কৰিলে আমি কিমান পাম তো 16 পৰা 4 বিয়োগ কৰি পালোঁ আমি 12 তাৰ মানে কি পালোঁ 4p = 12 কিন্তু ইয়াত আমাক pৰ মানহে বিচাৰিছে গতিকে ইয়াত 4টো ইনটু হৈ আছে আমি এতিয়া ৰাইট হেণ্ড সাইডলৈ লৈ আনিম এটো ডিভাইড হৈ যাব অৰ্থাৎ তলত বহিব সো আমি p মানে কি লিখিব পাৰো 12/14 4টো আহি ক'ত বহিলে তলত এতিয়া 4 এ যদি 12 হৰণ কৰো কেবাৰ যাব 4 3 গুণ 12 তেনেকৈ 3 বাৰ গ'ল গতিকে p ৰ ভ্যালুটো কিমান পালো আমি 3 এটো হৈছে ইয়াৰ সমাধান এবাৰ কোৱেশ্চন নম্বৰ 3 টো দিছে যদি twice y = ax - 4 সমীকৰণৰ লেখডাল 1,2 বিন্দুৰ মাজেৰে যায় তেন্তে a এৰ মান নিৰ্ণয় কৰা তো ইয়াত আমাক কি কৈছে যে twice x = ax - 4 সমীকৰণৰ লেখডাল 1,2 বিন্দুৰ মাজেৰে যায় তাৰ মানে এটো x ৰ স্থানাংক কিমান হ'ব 1 আৰু y স্থানাংক হ'ব কিমান 2 গতিকে x ৰ জায়গাত আমি 1 বহাই দিম আৰু y ৰ জায়গাত কি বহাই দিম 2 বহাই দিম তেতিয়া আমি a এৰ মানটো পাই যাম তো ইয়াত অলপ শৰ্টকে কৰিছো মই প্ৰত্যেকতে লিখি থকা নাই আমি কি লিখিলো x = 1 y = 2 সমীকৰণটোত বহুৱাই পাওঁ এটো আসলে সমীকৰণটো এতিয়া আমি বহুৱাই দিম তো এটো আমাৰ 2y আছিল 2 লিখি y ৰ জায়গাত আমি কি বহাই দিলো 2 এটোটা পূৰণ হৈ আছে 2 * 2 = a x ৰ জায়গাত আমি কি বহাই দিলো 1 বহাই দিলো -4 তে 2 আৰু 2 ইনটু কৰিলে 4 হৈ যাব তো আমি 2 দুগুণ পূৰণ কৰি পালো 4 এটা a এৰ লগত 1 ইনটু কৰিলে a হ'ব কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয় গতিকে এটো আমাৰ a হ'ব আৰু আমাৰ লগতে কিমান আছে -4 তে -4 টো আমি এফালে লৈ আনিলে +4 হৈ যাব গতিকে -4 টো এফালে আহি গ'লে আমি এটো কি লিখি দিলো +4 = কিমান হ'ব a এতিয়া 4 এ 4 কিমান হ'ব 8 হ'ব আমি 4 এ 4 কিমান পালো 8 পালো 8 = a তাৰ মানে আমি কি লিখি দিব পাৰো a = 8 তো a এৰ মানটো কিমান পালো 8 এটো হৈছে ইয়াৰ কি সমাধান তাহলে কোৱেশ্চন নম্বৰ 4 লে তো 3 ৰ 4 নম্বৰটো দিছে যদি twice k - 3 k + 2 বিন্দুটো twice x + 3y + 15 = 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k এৰ মান উলিওৱা এই প্ৰশ্নটো আগৰ প্ৰশ্নকেইটাৰ লগত একে তো এই দুটা বিন্দু এই সমীকৰণৰ লেখডালৰ ওপৰত আছে তাৰ মানে ইয়াত x ৰ মানটো কিমান হ'ব twice k - 3 আৰু y ৰ মানটো কিমান হ'ব k + 2 তো আমি লিখি ললো ইয়াত x = twice k - 3 y = k + 2 এটাকে আমাক এটো সমীকৰণটো দি দিছিলে এতিয়া x ৰ জায়গাত আমি কি বহাই দিম twice k - 3 আৰু y জায়গাত বহাই দিম k + 2 তে আমি লিখি দিলো 2 ইনটু x ৰ জায়গাত বহাইছো twice k - 3 plus 3 ইনটু y জায়গাত বহাই দিলো k + 2 আৰু +15 টো আমি হিপালে লৈ গলো -15 হৈ গল তো ইয়াত +15 আছিল লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডলৈ লৈ যাওঁতে কিমান পালো -15 এতিয়া 2 টো আমি twice k আৰু -3 উভয়ৰ লগতে পূৰণ কৰিব লাগিব একেদৰে 3 টো k আৰু +2 দুইটাৰ লগত পূৰণ কৰিব লাগিব এতিয়া 2 আৰু 2k পূৰণ কৰিলে হ'ব এটো 4k তো 2 লগত 2k পূৰণ কৰি পালো 4k মাইনাস আৰু 2 3 গুণ কিমান হৈ যাব এটো 6 নেক্সট আমি এটা 3 টো k লগত পূৰণ কৰিলে হ'ব এটো কিমান 28k মাজত কি চিন আছে এটো প্লাস চিন দি দিলো আৰু 3 দুগুণ কিমান হৈ যাব এটো 6 ইজুকেল কিমান আছে -15 তো এতিয়া ইয়াত আমাৰ +6 আৰু -6 এই -6 আৰু +6 টো কেনসেল হৈ গল বাকি 4k লগত যদি 3k প্লাস কৰি দিও এটো কিমান হৈ যাব 7k তো 7k ইজুকেল কিমান পালো -15 ইয়াত কিন্তু আমাৰ পৰা k এৰ মানহে বিচাৰিছে গতিকে 7 টো যেটো ইয়াত ইনটু হৈছে ইয়াক আমি লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডলৈ লৈ যাম তো ইফালে যদি পূৰণ হৈ থাকে ৰাইট হেণ্ড সাইডলৈ নিলে এটো হৰণ হৈ যাব 15 ৰ তলত বহিব তো গতিকে k ইজুকেল গতিকে k এৰ মানটো আমি কিমান পালো -15/7 কিন্তু এইখিনিতে এটা কথা এই প্ৰশ্নটোৰ উত্তৰ কিন্তু 3 নম্বৰৰ 4 নম্বৰটোত উত্তৰমালাত কিমান আছে 45/7 হয় এটো প্ৰিন্টিং মিস হৈ আছে এটো হ'ব লাগিছিল -15/7 গতিকে এটো হ'ব k এৰ মান -15/7 এবাৰ আমাক কোৱেশ্চন নম্বৰ 5 টোত দিছে 1, -2 বিন্দুটো 28x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে নে নাই পৰীক্ষা কৰা তে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব আগতে কৈছো এই বিন্দুটোৰ 1 টো হৈছে x ৰ মান আৰু -2 টো হৈছে y ৰ মান এতিয়া ইয়াত আমাক কৈছে যে লেখডালৰ ওপৰত আছে নে নাই পৰীক্ষা কৰিবলৈ দিছে তেতিয়া আমি x আৰু y ৰ মান বহাই দিওঁতে লেফট হেণ্ড সাইড ইজুকেল ৰাইট হেণ্ড সাইড হ'ব লাগিব অৰ্থাৎ x ৰ জায়গাত যেতিয়া আমি 1 বহাই দিম আৰু y জায়গাত যেতিয়া -2 বহাই দিম তেতিয়া আমি লেফট হেণ্ড সাইডটো কি পাব লাগিব 7 যদি উভয় সাইডতে মিলি যায় তেতিয়া আমি ক'ব লাগিব যে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে যদি লেফট হেণ্ড সাইড ইজুকেল ৰাইট হেণ্ড সাইড নিমিলিলে তেতিয়া হলে ক'ব লাগিব যে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত নাই তো আহাচোন আমি সমাধান কৰো
এতিয়া আমি লিখি ল'লোঁ 1 মাইনাছ বিন্দুৰ পৰা x ইজুকেল 1 y ইজুকেল -2। এতিয়া আমি x আৰু y ৰ মান 28x মাইনাছ 2y ইজুকেল 7 সমীকৰণত বহুৱাই পাওঁ। তো ইয়াত আমি x ৰ মানটো বহাই দিলোঁ 1 আৰু y জেগাত বহাই দিলোঁ কিমান হ'ব -2। এতিয়া এইটো কিমান হৈ যাব 3 গুণ 3 আৰু এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব 2 দুগুণ 4। তো আমি ইয়াত কিমান পাই গ'লোঁ 3 + 4। এতিয়া 3 4 যোগ কৰি আমি পালোঁ 7 আৰু এফালৰ ৰাইট হেণ্ড ছাইডত আছে 7 আমাৰ লেফ্ট হেণ্ড ছাইড ইজুকেল ৰাইট হেণ্ড ছাইড মিলি গ'ল। গতিকে আমি লিখি দিব পাৰোঁ যে উক্ত বিন্দুটোত 28x মাইনাছ 2y ইজুকেল 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে। কাৰণ আমি কি পালোঁ লেফ্ট হেণ্ড ছাইড ইজুকেল ৰাইট হেণ্ড ছাইড পাইছিলোঁ। নম্বৰ 3 6 নম্বৰটো দিছে -3,2 বিন্দুটো 4x + 7y ইজুকেল 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয়নে ঠাৱৰ কৰা। এইটোৰ লগত এইটো একেই, খালি কুৱেশ্যনৰ পেটাৰ্ণটো অলপ চেঞ্জ কৰি দিছে সোধাৰ ষ্টাইলটো। তো ইয়াতো আমি কি কৰিব লাগিব xৰ জেগাত -3 আৰু y জেগাত 2 বহাই দিম। তেতিয়া আমি যদি লেফ্ট হেণ্ড ছাইডতো 9 পাই যাওঁ তেতিয়াহ'লে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে। আৰু যদি আমি 9 নাপাওঁ অৰ্থাৎ উভয় পক্ষতে সমান নহয় তেতিয়া আমি লিখিব লাগিব যে উক্ত বিন্দুটো 4x + 7y ইজুকেল 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয়। তো আহাচোন আমি এতিয়া সমাধান কৰি চাওঁ। তো ইয়াত আমি লিখি ল'লোঁ ইয়াত x ইজুকেল -3 y ইজুকেল 2 অলপ শ্বৰ্টকৈ কৰিছোঁ, এনেকুৱা ধৰণে কৰিলেও হ'ব। মই ওপৰৰ প্ৰশ্নটো তোমালোকক বুজি পাবৰ বাবে সম্পূৰ্ণ দেখাইছিলোঁ, কিন্তু আমি শ্বৰ্টকৈ লিখিলেও হ'ব, 2 মাৰ্কে থাকে ইয়াত। তো এতিয়া আমি কি কৰিম xৰ জেগাত বহাই দিম -3 আৰু y জেগাত বহাই দিম কিমান 2। তো ইয়াত আমি -3 আৰু y জেগাত 2 বহাই দিলোঁ আৰু ইজুকেল কিমান আছে 9, এইটো আমি লিখি দিম। এতিয়া আমাৰ 4ৰ লগত -3 ইনটু কৰিলে কিমান হ'ব এইটো -12 আৰু 7ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 14। তো আমি কিমান পাই গ'লোঁ -12 + 14। এতিয়া 14ৰ পৰা যদি 12 বিয়োগ কৰোঁ আমি 2 পাম। এতিয়া যিহেতু 2 পালোঁ দেখা গ'ল যে আমাৰ ৰাইট হেণ্ড ছাইডত 9 আছে নিমিলিলে, কাৰণ এফালে 2 আছে এফালে 9 আছে, উভয় পক্ষতে সমান নহ'ল। গতিকে এইটো আমি ইকুৱেল নট এনেকৈ কাটি দিম। আৰু ইয়াৰ পৰা কি স্পষ্ট হ'ল যে -3,2 বিন্দুটো 4x + 7y ইজুকেল 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয়। তো শেষত আমি লিখি দিলোঁ এতেকে -3,2 বিন্দুটো 4x + 7y ইজুকেল 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয়। তো এইটো আছে ইয়াৰ সমাধান। পাৰিলে কুৱেশ্যন নম্বৰ 7 3 নম্বৰ অন্তিমটো প্ৰশ্ন ইয়াত দিছে কি চৰ্তত ax + by + c ইজুকেল 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব। তো এই প্ৰশ্নটো যদি আমি সমাধান কৰিবলৈ যাওঁ ax + by + c আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যদি যাব লগা হয় তেতিয়াহ'লে ইয়াৰ চৰ্তটো কি হ'ব, ইয়াৰ যিটো ধ্ৰুৱক পথ অৰ্থাৎ চিৰ মানটো হ'ব লাগিব 0। গতিকে এই প্ৰশ্নটোৰ উত্তৰত এনেধৰণে লিখি দিলে হ'ব, কিন্তু ইয়াৰ লগতে কাৰণটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি পঢ়ি চালে নিশ্চয় বুজি পাবা। অৱশ্যে এইখিনি পৰীক্ষাত লিখিব নালাগে এনিৱে। তো ডিয়াৰ ষ্টুডেণ্ট এই আছিলে ক্লাছ 9ৰ গণিতৰ যিখন নতুন পাঠ্যপুথি তাৰ পৰা অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 2 আৰু 3 প্ৰশ্নকেইটাৰ সমাধান। ইতিমধ্যে মোৰ গণিতৰ যিটো চতুৰ্থ অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ইয়াৰ অনুশীলনী 4.1, 4.2 আৰু 4.3 সমাপ্ত হৈছে। চ' ভিডিঅ'কেইটা যদি ভাল লাগিলে তোমালোকে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰ পিছতে মই যিটো তৃতীয় অধ্যায় অৰ্থাৎ স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ সমাধান আগবঢ়াম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।